কৃষ্ণরূপে অবতার কৰিছা আৰু ময়ো অনন্তৰ দেহ ত্যাগ কৰি হলধৰ ৰূপে অবতাৰ কৰিছো এই পূৰ্ণভূমি ভাৰতৰ ৰাম কৃষ্ণ নামেৰে আমাৰ সকলো কিবা চিন্তা কৰিছা নে কৃষ্ণ নহয় কৃষ্ণ এয়া ষড়যন্ত্ৰ অত্যাচাৰী কংকনমা অচিৰতে বধ কৰিব লাগিব আৰু কিমান দিন অপেক্ষা কৰিব লাগিব
বেয়া হ'ল
আই উত্তৰ সেৱা কৰিব নহয় দাদা তাৰ বাবে তুমি চিন্তা নকৰিবা মই গুৰুৱে শিকোৱাৰ দৰে সকলো কৌশল আয়ত্ত কৰিছো
ঐ ভালকে মাৰ কি দেখিছা গছৰ ডালত মই গোটেই গছজোপা দেখা পাইছো গুৰুদেৱ মই গোটেই গছজোপা দেখা পাইছো আৰু কি দেখিছা কোৱা মই ইয়াত একোৱেই দেখা নাই এনে তুমি ব্যৰ্থ হলা এবাৰ লিখাখনৰ হাতত হাল বুলে আজ্ঞ করা ওকে হির মেলাম আছে কি দেখি পাইছা তুমি পক্ষীৰ হবে হয় অপরাধ দেখিছো পক্ষীক দেখিছো লগতে নীলা আকাশখনো দেখা পাইছো ব্যৰ্থ হলা লিখাখন এইবাৰ ধনুহৰ দিয়া নকুলৰ হাতত বন্ধনো নিদিলে নিবা বা নকুল তুমি দেখিছানে পক্ষীৰ হবে কিবা আৰু কি দেখি পাইছা তুমি তুমিও উন্মান দিবা আৰু নিশ্চয় পাৰিব দিয়া ধনুহৰ অসদেৱন ভাল আছে মহোদয় তুমিও দেখিছানে পক্ষীৰ ভাৱে কিবা আৰু কিবা দেখিছা তুমি এনে তুমিও নোৱাৰিবা হয় নিক্ষেপণ কৰিব এইবাৰ দিয়া ধনুহৰ অৰ্জুনৰ অৰ্জুন আহা তুমি পেলুৱা ভূমি অৰ্জুন পক্ষীৰ ভাৱে কি দেখিছা তুমি লিখা যাবে কল চকুৰ দেখা নাই তুমি অৰ্জুন পক্ষীহীন ৰেখা পেলুৱা মাটি ধন্য অৰ্জুন দেখি সুখী হলো তব হৰৰ পথ বচনো নাই বচনো নাই নিশ্চয় মই দুঃখয় কৰা কৰিছো ধাৰণ হেৰো হেৰো দুষ্ট দুৰ্যোধন পিছতে নদী ভাই অৰ্জুন দুদিনা বৰাটোৰ শক্তি আছে যদি সহ্য কৰি শিৱৰ গদাৰ পাহাৰ নালাগে মুখৰ কথা তুমি নলবে লিখং গদা হাতে হাতে কৰি আনি পাবি পঢ়া এষ্টে তাই
সময় এতিয়া গলা সকলো দি যাওঁ আমি নিজ নিজ স্থানলৈ ভাল গুৰুদেৱ ব'লা কিয় মোক অস্ত্ৰ শিক্ষা কিনিব নহয় নিশ্চয় দুজনৰ পাশে পৰিৱেশ খেলা তথাপিতো যাওঁ মই দুজনৰ কামলৈ এয়াই মোৰ মনৰ কাম ঈশ্বৰটো নাপালেও চাই লওঁ গুৰু ঈশ্বৰৰ পৰা ভগৱানক কৰিছো পাৰ মন বাঞ্ছা হওক মই যাওঁ
বিদ্যা কলিঙ্গ বিদ্যা ওই আপনি তুমি ঠাকুর করা নাই করা গুরুদেব আশীর্বাদ করিব কিন্তু কার্য যে অস্থায়ী গুরুদেব একলই কমনা একলই চলাই আছো আৰু খাবি নি লেন খাবি লেন 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 ৰ
নিক্ষেপ কৰি লৈ থকা কথা পাতে স্থিৰ লাগিছে কি এই পাণ্ডৱ মূৰ্খ প্ৰতিহিংসা
তাকেই ভাবিছো আমি মৃগয়ালৈ যোৱাৰ নিশ্চয় নিশ্চয় মৃগয়াত লাগিব ভাল চুকাই নলবি মোক অস্থানা অধিফল পাবি হাতে হাতে নহ'লে উচিত কথাই কৈছে দিন যোৱা তুমি নিয়ন্ত্ৰণ কৰি অনাৰ দেশক ভাল লাগা নতহিৰে কৰিম ভাল
বিধান কবচটিতে হে পরিপাল কৰিব মই বিদায় 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 আপোনাৰে প্ৰতিমূৰ্তি সাজি হৃদয়ত আপোনাৰ নাম জাপি এই অৰণ্যৰ মাজত কৰিছোঁ অখাদ্য সাধন দেৱ। মই yes শুনিছো তোমাক আৰু কোৱাচোন বালক মোকেই গুৰু মানি কিনো মানুহৰ শিক্ষা লভিছা তুমি গুৰুদেৱ চাওক গুৰুদেৱ পুনৰ জীৱন আছে চাওক গুৰুদেৱ বালক তেওঁ কাপৰ বলৰে কৰিব পাৰিছে অখাদ্য সাধন কৰিব সঁচাকৈ গুৰু কোন তোমাৰ সত্য সত্য বুলি বচন আপুনি গুৰু দিয়ে মহান কি গৈ লগানি হৃদয়ৰ দেৱতাৰ কাজি পাই ভালি দিম ইয়াৰ ভক্তি অঞ্জলি তোমাৰ চৰণত stand
তুমি